দেখিয়ে ভাল লাগে ইমানবিলাক চৰাই একেলগে তেওঁ নিজৰ পেট ফালি তেওঁ নিজৰ নাইটো ধুইছিলে বাহ মাগুৰ हेलो व्यूअर्स আপোনালোক সকলোকে স্বাগতম জনাইছো মই লখিমপুৰৰ কেবি ৰোড আৰু আমি আজি আহি আছো বিলতীয়া গাঁৱৰ ডেকা ফকীৰ মাঝাৰ চহৰৰ পৰা এঙাৰখোৱালে প্ৰায় 5 কিলোমিটাৰ মানে হয় আৰু এঙাৰখোৱাৰ পৰা আমি সিফালে সোমাই যাম মাঝাৰলৈ এইটো ৰাস্তাৰে আগলৈ গৈ আমি মাজুলী ওলাবগে পাৰো এইটো কমলাবাৰী পথ কেবি ৰোড জাপিহজীয়া পাৰ হৈ আমি খুটাকটীয়া পাইছোঁহি পানী ডুবি বুলি কয় এইখিনি জেগা ইমান এটা ভাল লগা পৰিৱেশ এয়া আমি এঙাৰখোৱাৰে সোমাই আহি আছোঁ আমি মাজৰ কাষতে এটা মছজিদ আছে হেনচোৱা বৰ মছজিদ আমি পাইছোঁহিয়ে ডেকা ফকীৰৰ মাঝাৰলৈ যোৱা ৰাস্তা এখন গেট এফালেদি আমি এতিয়া সোমাই যাম এই আঁতৰৰ পৰা ধৰিব পাৰি খুব সুন্দৰ এটা পৰিৱেশ নিৰিবিলি পৰিৱেশ মাঝাৰ ডেকা বাবা আলী বাবা লিখা আছে এইটো দেখিছেনে ইমান সুন্দৰ এটা চৰাই আমি সিহঁতক দিবলৈ মুৰি দিম এতিয়া খাদ্য লৈ আহিছোঁ এইফালে হাত ভৰি ধোৱা জেগা হাত ভৰি ধোৱা ঠাই সেইটো দেখি আমি মম জ্বলাবলৈ যাম প্ৰথমতে এয়া মছজিদ ঘৰ এই দিশে এফালেও এটা ঘৰ আছে কি ঘৰ আমি চাই লওঁ এয়া ৰাজহুৱা জিৰণি চৰা এইটো চাইডে এখন পথাৰ চাৰিওফালে সেউজীয়া সন্মুখত এইটো এটা চৰাই থকা ঘৰ সোমাই আহিছোঁ এইফালে ইয়া হিন্দু ধৰ্মৰ আলহী ঘৰ লিখা আছে তাত ইয়াত নিশ্চয় হিন্দু ধৰ্মৰ লোকসকলে তাত আহি জিৰাব পাৰে তাত বহিব পাৰে সেইকাৰণে ভাগ কৰি দি দিছে তাতে
এইখিনি মম জ্বলোৱা ঠাই। নেমু লাগি আছে, কেইবাজোপাও নেমু গছ কাষতে। মাছ আছে, মাছৰ তাত যাওঁ। বাহ, মাগুৰ। চৰাইবিলাক আহি গৈছে, চৰাইকেইটা গুচি আহক। এতিয়া আমি কৰ্তৃপক্ষৰ এগৰাকী ব্যক্তিৰ লগত আজি আমি মাছাৰলৈ আহি লগ পালোঁ আৰু দুআষাৰমান আপোনাৰ পৰা জানিম বুলি ভাবিছোঁ। তাতে আপোনাৰ মানে ইয়াত দায়িত্বটো কি বাৰু? প্ৰথমে সেইটোৱে সুধি লওঁ। মোৰ প্ৰথম দায়িত্ব মই ইয়াত আমাৰ মুছলমান ধৰ্মমতে খাদিম। মই অসমীয়া মানুহক আশীৰ্বাদ কৰিছোঁ বা মুছলিম মানুহক দোৱা কৰি দিওঁ। আপোনাৰ ইয়াত কিমান দিন হ'ল বাৰু? মোৰ থকা ইয়াত 6 বছৰ 4 মাহ হৈছে। বাকী মাঝাৰখন আচলতে আমি বাৰু সৰুৰ পৰাই শুনি আহিছোঁ মাঝাৰখনৰ কথা, কিন্তু প্ৰথম এনেই কেতিয়াৰ পৰা এখন স্থাপিত হ'ল বাৰু? এখন স্থাপিত হৈছে 1700 চনত বুলি কোৱা হয়। 1700 চনতে? 1700 চনত। তাৰ আগতেই আপোনাৰ শিৱসাগৰত আজান ফকীৰ শংকৰদেৱ হয় তেখেতসকলৰ লগত বহুত ভকত আহিছিলে। এনেই দাই জিকিৰত গাই চকুৰি ভকত নি কিমান ভকত আহিছিলে, কিন্তু সেই ভকতবিলাক তেখেতসকলে চব ভগাই দিলে। তেখেতক এই ডেকা বাবাক ভগাইছিলে আপোনাৰ পদুমণি থানত আছিলে বহু বছৰ। পদুমণি থানত বহু বছৰ থাকি তেওঁ নিজৰ পেট ফালি তেওঁ নিজৰ নাইফিটো ধুইছিলে। বহু বছৰ পাছত মানুহে দেখা পালে, দেখা পোৱাৰ কাৰণেই তেখেতে তাৰপৰা পলাই পেলাই আমাৰ ইয়াত সোমালে। আমাৰ এই ঢকুৱাখনীয়া বিলতীয়া, এইটো দেওবিল পথ, বিলতীয়া মাজাৰ বুলি কয়। ডেকা বাবাৰ মাজাৰ ইয়াত তেতিয়া মাজাৰ নাছিলে। তেতিয়া গাঁওবিলাকৰ মানুহ 9-10 ঘৰৰ মানুহ আৰু এইবিলাক চব গোটেই হাবি জংঘল। এখন দল সেইখন আছিলে পথাৰ, দলনি পথাৰ আছিলে, বহুত বাহনী কাঠনি আছিলে। তাত হাতীলৈকে আহিছিলে ইয়াত এসময়ত। সেই সময়ত তেখেত আহি পেলাই ইয়াত সোমালেহি। ইয়াতে থাকিলে হালোৱা গৰখীয়া হৈ মানুহৰ বহুত বছৰ থাকিলে, কিন্তু মানুহ চিনি নাপালে তেখেত যে এজন ধৰ্মীয় বুলি কোনো চিনি নাপালে। তেখেতৰ অৰিজিনেল নামটো কোনেও নাজানে। এইটো ইয়াত দিয়া নাম ডেকা বাবা, কাৰণ তেওঁ ডেকা আছিলে, সেইকাৰণে ডেকা বাবাই নাম দিলে। তাৰপিছত তেখেতে ঘৰতে থাকি আপোনাৰ সেই জংঘলৰ মাজত এটা পুখুৰী আছিলে। সেই পুখুৰীটোৰ নাম দুৱাৰ বুলি কয়, দুৱাৰ। তাতে তেখেতে খলি এটা খান্দি, কল এটা খান্দি তাতে তেখেতে মানে কাম বন কৰি থাকে। এই পথাৰৰ মাজত হাবি মাজত তেতিয়া হাবি আছিলে, সেয়া পথাৰ হৈ গ'ল। তাত তেখেতে কল এটা খান্দি তাতে তেখেতে গা পা ধুই আৰু নিজৰ মাইকীটো উলিয়াই ধুই মেলি আকৌ সামৰি ধুই মালিকৰ ঘৰলৈ যায়। তাৰপাছত এদিন হঠাৎ গাড়ী থৈ গ'লে এই মালিকে চিন্তা কৰি চালে, শুনামতে আমি যে এইটো পথাৰৰ পৰা সদায় নাহিলে কি কৰে পথাৰ ইমান জংঘলৰ মাজত অকলে অকলে। তেতিয়া এদিন মালিকে হাবি আহি পেলাই গছৰ গছ চুবলৈ বহি আছে, কি কৰে চাওঁ। পুখুৰীৰে নামি গ'ল তেখেতে কাপোৰ কানি সুবিধা লাগে এই ইচ্ছা কৰিছে পুখুৰীত হাতী বিচাৰোঁ। হাতী চোৱা নাইবিলাক চব উলিয়াই আছে, লাহে মানে সোমাবলৈ আৰম্ভ কৰোঁতে আৰু তেখেতে মাছ লগাই দিছে বুলি শুনিছোঁ। তই কি কৰিছ?
বোলে তেওঁ চৰকাৰে নাই কিন্তু সোমালে সোমাবলৈ বাকী থাকিলে বাকী থকাত তাৰ পৰা কাপোৰখিনি ওলাই ওলাই কোনো কাকো তেখেতকো সোধা নাই তেখেতেও কোৱা নাই খাই বৈ পেলাই মোৰ জ্বৰ উঠিছে বুলি কোৱাত তেতিয়াত এটা পজা আছিল এই ম'হ গৰু পোৱালিবিলাকে মানে তাতে জিৰণি লয় আৰু ম'হ গৰু মেলি পেলাই দলনি পথাৰত সেই পজাটোত আহি পেলাই তেখেতে ইয়াত মৃত্যুবৰণ কৰিলে ইয়াত মৃত্যুবৰণ কৰিলে যেতিয়া মৃত্যুবৰণ কৰাৰ পাছত দিনা সেইদিনা নি ম'হ গৰুবিলাকে কোনে দেখা পাই গাঁৱত খবৰ দিলে এতিয়া 4খন গাঁৱৰ মানুহ আৰু 20-25জন মানুহ গোট খাই তেখেতক তাতে খবৰ দিলে সেইখিনিতে খবৰ দিলে সেই জেগা খবৰ যে খবৰ দিলে খবৰ দিয়াত আমাৰ ইয়াৰ মানুহ কেইজনমান এইফালে তেজপুৰৰ ফালে কিবা মুগাৰ সঁচ আনিবলৈ গৈছিলে মুগা সঁচ আনিবলৈ যাওঁতে ঘূৰি আহিছে বাটত ডেকা বাবাক লগ পাই কথা পাতি আহিছে মৃত্যু হ'ল তাৰপৰা আহি ইয়াত পালেই সেইদিনা ডেকা বাবাৰ মানে সকাম ঠিকান যে ডেকা বাবাৰ কাম কৰিবৰ কাৰণে আমি শ্ৰমদান কৰিছোঁ ডেকা বাবাৰ আমি কথা পাতি আহিছোঁ ৰাস্তাত আৰু কেইটকা মানুহ ডেকা বাবা নহয় বেলেগ হ'ব নহয় মৰাজনে বেলেগ হ'ব এনেকৈ সোধে বাজে তৰ্ক বিতৰ্ক কৰি তাৰপিছত কবৰ খানা যাব কবৰ খান্দিলে কবৰ খান্দি চালে ডেকা বাবা নাই আকৌ কাপোৰ আছে আৰু আঙুলি এটা কাটি কাপোৰ কৰি আচৰিত লাগে তেতিয়াৰ পৰা মানুহে জানি যে এইটো বৰ ধাৰ্মিক আছিলে গতিকে মানুহে চিনি নাপালে তেতিয়াৰ ইয়াত পূজা পাতল আৰম্ভ হিন্দু মুছলিম কোনো ধৰ্মৰ হেৰি নাই সকলো ধৰ্ম মোৰ হাতত আছে অসম দৰ্শন এইখন অসমৰ গড়কাপ্তানি ৰাজহ আৰু পৰ্যটন বিভাগৰ দ্বাৰা প্ৰকাশিত এই কিতাপখনতো আনকি এই মাঝাৰৰ বিষয়ে খুব সুন্দৰকৈ উল্লেখ আছে আপোনালোক বহুত ধন্যবাদ থাকিলে লগ পাই বহুত নজনা কথা শিকিলোঁ এয়া আমি মাঝাৰৰ পৰা ওলাই আহিছোঁ আমি খাদেমজীৰ লগতো বহুতখিনি কথা পাতিলোঁ বহুতো নজনা কথা শিকিলোঁ আপোনাকো বহুত ধন্যবাদ জনাইছোঁ আকৌ লগ পাম আহিছোঁ বাৰু আমাৰ আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আপোনালোকে আৰু আমাৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ